নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিত আৰু আপোনালোকে চাই আছে জ্ঞান বিকাশ। বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ ৰিজনিঙৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, যিকেইটা আপোনালোকৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে খুব গুৰুত্বপূৰ্ণ। বিশেষকৈ আহি থকা অসম পুলিচৰ SI আৰু UBIB কনষ্টেবলৰ ৰিটেন পৰীক্ষাৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হোৱাকৈ সকলো প্ৰশ্ন যুগুতাই অনা হৈছে আৰু প্ৰশ্নসমূহত আপোনালোকে কিদৰে অতি কম সময়তে কিছুমান সহজ কৌশল অৱলম্বন কৰি সমাধান কৰিব পাৰে তাৰ কিছুমান আভাস দিয়া হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা অন্তলৈকে অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাব বুলি আশা কৰিলোঁ। আহক আমি আজি পলম নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, তলৰ শৃংখলাটোত থকা কোনটো সংখ্যা এই শৃংখলাটোৰ অন্তৰ্গত নহয়? 5, 9, 17, 29, 55, 65। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে বাছি উলিয়াব লাগে। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব? প্ৰথমে শৃংখলাটো মন কৰিব লাগিব। প্ৰথম সংখ্যাটো হৈছিল 5 আৰু দ্বিতীয় সংখ্যাটো হৈছে 9। এই সংখ্যা দুটাৰ মাজৰ আপোনালোকৰ যি ডিফাৰেঞ্চ আছে, ডিফাৰেঞ্চ হৈছে 4 আৰু 9ৰ পাছৰ সংখ্যাটো হৈছে 17। 9ৰ পৰা 17, 9 আৰু 17 এই সংখ্যা দুটাৰ ডিফাৰেঞ্চ হৈছে 8 আৰু 17ৰ পাছৰ সংখ্যাটো হৈছে 29। 17ৰ পাছত 17 আৰু 29ৰ ডিফাৰেঞ্চ হ'ব 17 আৰু 29ৰ ডিফাৰেঞ্চ হৈছে 12, অৰ্থাৎ 17ৰ পাছত 12টা সংখ্যা বাদ দি 29 সংখ্যাটো আহিছে আৰু 29 আৰু 55ৰ মাজৰ ডিফাৰেঞ্চটো কিমান হ'ব লাগিব? আমি ইয়াত মন কৰক, প্ৰথম দুটা সংখ্যাৰ ডিফাৰেঞ্চ আছিল 4, দ্বিতীয়টো আছিল 8, অৰ্থাৎ 4ৰ পৰা 4লৈ 4 বাঢ়ি 8 হৈছিল আৰু 8ৰ পাছত 4 বাঢ়ি 12 হৈছিল, অৰ্থাৎ এইদৰে 4 বাঢ়ি গৈছে। প্ৰত্যেকটো সংখ্যাৰ লগতে ইটো সংখ্যাৰ ডিফাৰেঞ্চ 4 বাঢ়ি গৈ যায়, অৰ্থাৎ 29ৰ লগত 12ৰ পিছত কি হ'ব? 12ৰ লগত 4 বাঢ়িলে 16 হ'ব। 29ৰ লগত 16 যোগ কৰিলে যিটো হ'ব সেই সংখ্যাটো ইয়াত শুদ্ধ হ'ব, অৰ্থাৎ 29ৰ লগত 16 যোগ কৰিলে আমি কিমান পাম? আমি পাম 45। কিন্তু অপশ্যনটোত কি আছে? অপশ্যনটোত আছে 55। 55 থকাৰ কাৰণে এই আমাৰ 55 সূত্ৰটোৱে হ'ব ভুল উত্তৰ, কাৰণ ইয়াত আমি ডিফাৰেঞ্চটো এটা ক্ৰমত নাই। ইয়াত আছে 29ৰ পাছত 55, যিটো ডিফাৰেঞ্চ হৈছে 26, কিন্তু আমাক লাগিছিল 16 লাগিছিল, আমাক 16 লাগে, কিন্তু ইয়াত আছে 26। গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব যিটো আপোনালোকৰ গ অপশ্যনত আছে 55, অৰ্থাৎ শৃংখলাটোৰ ভুল যিটো অপশ্যন হৈছে, ভুল অংকটো হৈছে 55। বুজি পালে নিশ্চয় কিদৰে আমি সমাধান কৰিলোঁ। পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়োঁ। পৰৱৰ্তী প্ৰশ্নটো হৈছে, তলত দিয়া ব্যক্তিকেইজনক এটা শুদ্ধ ক্ৰমত সজালে কেনেকৈ থাকিব? সম্পাদক, লিখক, কিতাপ বিক্ৰেতা, পঢ়ুৱৈ, প্ৰকাশক। এইকেইজন ব্যক্তি মানে এইকেইটা আমি যিকেইটা অকুপেশ্যন আছে এইকেইটাক আমি এটা ক্ৰমত সজালে কোনটো আগত আহিব, কোনটো শেষত হ'ব, এইটো আমি সজাব লাগে। ইয়াত অপশ্যনকেইটা দিয়াই আছে। এতিয়া আপোনালোকে মন কৰিব, যিকোনো এখন কিতাপখন আমি প্ৰথমে কি হ'ব লাগিব? এজন লিখকে লিখিব লাগিব, অৰ্থাৎ প্ৰথম হ'ব এজন লিখক। প্ৰথম আহিলে আমাৰ 2 নম্বৰ। তাৰপিছত আহিব লিখকজন থাকিলেই নহ'ব, লিখকজনৰ পাছত কি লাগিব? আমাক এজন কিতাপখন ওলাবৰ কাৰণে এজন সম্পাদকৰ প্ৰয়োজন হ'ব, অৰ্থাৎ 1 নম্বৰ অপশ্যনটো। 2 পিছত আহিলে 1 নম্বৰ আৰু সম্পাদকজন থকাৰ পিছত কি হ'ব? সম্পাদকে কিতাপজন কি কৰিব লাগিব? সম্পাদকৰ পিছত কিতাপখন আমাৰ প্ৰকাশ কৰিব পৰা এজন প্ৰকাশকৰ প্ৰয়োজন হ'ব, অৰ্থাৎ 4 নম্বৰ অপশ্যনটো। 4 নম্বৰ অপশ্যনটোত আহিলে প্ৰকাশক। প্ৰকাশকৰ পাছত আমাক কি দৰকাৰ হ'ব? প্ৰকাশকৰ পাছত আমাক দৰকাৰ হ'ব কিতাপ বিক্ৰেতা, অৰ্থাৎ কিতাপখন কোনোবাই বিক্ৰী কৰিব লাগিব। বিক্ৰী কৰাৰ পাছত কিতাপ বিক্ৰী কৰাজন আহিছিলে 5 নম্বৰত। 5 নম্বৰ তাৰপিছত কিতাপ বিক্ৰী কৰাৰ পিছত যেতিয়া তেওঁ বিক্ৰী কৰিব, তেওঁ বিক্ৰী কৰাৰ পাছতহে পঢ়ুৱৈৰ হাতত পৰিব, অৰ্থাৎ শেষত হ'ব পঢ়ুৱৈ। যেতিয়া এজন বিক্ৰেতাই কিতাপখন বিক্ৰী কৰিব তেতিয়া আমাৰ পাঠকৰ হাতত কিতাপখন আহি পৰে, অৰ্থাৎ লাষ্টত অপশ্যনটো হ'ব 3। এইটো তালিকাখনত হ'ল এতিয়া আমাৰ যিটো অপশ্যন পালোঁ আমি 2, 1, 4, 5, 3। ইয়াত কোনটো অপশ্যনত আছে? যিটো আছে 2, 1, 4, 5, 3 গ অপশ্যনটোত, অৰ্থাৎ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো গ অপশ্যনত আছে। বুজি পালে নিশ্চয় এইটো কিদৰে উলিয়াব পাৰি। এইবিলাক কথা আপোনালোকে মেণ্টেলি ভাবিব পাৰিলে সমাধান কৰিব পাৰিব। ইয়াত বেছি সময় খটাই থাকিব প্ৰয়োজন নহয়। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্নটো হৈছে, তলৰ খালী ঠাইত কি বহিব? 8, 9, 55, 8, 9, 56 আৰু ইয়াৰ এতিয়া আমাৰ সমানুপাতটো কি হ'ব? আমি উলিয়াব লাগে। ইয়াত আপোনালোকে কি ধৰণে সমাধান কৰিব পাৰিব তাক মন কৰক। আমি ইয়াত চাব লাগিব 8ৰ লগত 9টো কিদৰে সংযোগ হৈ আছে। 8 আৰু 9, 8টোৰ লগত আমি 1 এটা যোগ কৰি দিলে কি পাম? 8ৰ লগত যদি আমি 1 যোগ কৰি দিওঁ আমি তেতিয়া পাম 9 পাম, কিন্তু আমি 56ৰ লগত যেতিয়া 56ৰ লগত 1 এটা যোগ কৰোঁ তেতিয়া আমি কিমান পাম? ইয়াত 57 পাম, কিন্তু এইটো আমাৰ সমাধানটো নোলাব। ইয়াত 57 অপশ্যনটোত নায়েই, অপশ্যনকেইটাত এটাও 57 নাই। গতিকে আমি কি কৰিব লাগিব? আমি 8টোৰ লগত এতিয়া 9টোক আমি কোনো ধৰণে সংযোগ কৰিব পৰা নাই। গতিকে আমি কি কৰিব লাগিব? ইয়াক আমি এটা সমাধান আৰু এটা আছে, আমি 8টোৰ লগত আমি
56টোক কিদৰে সংযোগ কৰিব পাৰোঁ সেইটো মন কৰিব পাৰোঁ। ইয়াত আমি আপোনালোকক বেলেগ ধৰণেও পাতি দেখাব পাৰোঁ। ইয়াত প্ৰথমে আপোনালোকে 8:9 সেইটো তাক আমি কি ধৰণে পাতিব পাৰোঁ 8:9ক আমি 9/8 বুলিও পাতিব পাৰোঁ। আৰু ইফালৰ সংখ্যাটো হৈছে যিটো 56টো ওপৰত বহিলে এতিয়া আমাক তলৰ সংখ্যাটো লাগে। তলৰ সংখ্যাটো কিমান হ'ব ইয়াত আপোনালোকে মন কৰক। তলৰ সংখ্যাটো কেনেকৈ উলিয়াম আমি 8ৰ লগত কি পূৰণ কৰি 56 পাইছোঁ এইটো মন কৰক। 8ৰ লগত আমি 7 পূৰণ কৰিছোঁ। 7টো ক'ৰ পৰা পালোঁ 7টো হৈছে আমাৰ এই যিটো 8 দিছে প্ৰথম সংখ্যাটো 8তকৈ 1 কম অৰ্থাৎ 8ৰ লগত আমি তাৰ পৰা 1 বিয়োগ কৰি পূৰণ কৰি দিছোঁ। অৰ্থাৎ 8 পূৰণ 7 পূৰণ কৰি আমি 8ৰ লগত 7 পূৰণ কৰি আমি 56 পাইছোঁ। ঠিক তেনেকৈ তলৰ সংখ্যাটো আছিল 9তকৈ 1 কম 9ৰ পৰা 1 বিয়োগ কৰি দিলে আমি পাম 9ৰ পৰা যদি আমি 1 বিয়োগ কৰোঁ তেতিয়া আমি পাম 8 আৰু এই 9ৰ লগত 8টো যদি আমি পূৰণ কৰি দিম তেতিয়া কিমান পাম আমি পাম 72 যিটো আপোনালোকৰ অপশ্যনটোত আছে। অপশ্যন কেইটাৰ ভিতৰত আমাৰ 72 অপশ্যন থকা অপশ্যনটো হৈছে খ অপশ্যন অৰ্থাৎ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 72। ইয়াৰ শুদ্ধ উত্তৰ 72। সকলোৱে বুজি পালে নিশ্চয় কিদৰে সমাধান কৰিব পাৰি এই ধৰণৰ প্ৰশ্নসমূহ। পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্নটো হৈছে তলত দিয়া শৃংখলাটোৰ পৰৱৰ্তী সংখ্যাটো কিমান হ'ব 3 6 12 15 30 33। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে উলিয়াবলৈ চেষ্টা কৰক। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব প্ৰথম সংখ্যাটো চাওক। প্ৰথম সংখ্যাটো আছে 3 তাৰ পাছৰ সংখ্যাটো হৈছে 6 অৰ্থাৎ 3ৰ লগত 2 পূৰণ কৰিলে আমি 6 পাইছোঁ। প্ৰথম সংখ্যাটোৰ লগত আমি কি পূৰণ কৰি দিছোঁ আমি ইয়াৰ লগত 2 পূৰণ কৰিছোঁ। 2 পূৰণ কৰি আমি 6 পালোঁ। 6 পাছত আহিলে 12 6ৰ লগত আমি 2 পূৰণ কৰিলোঁ। 6ৰ লগত যদি আমি 2 পূৰণ কৰিলোঁ আমি পালোঁ 12। 12ৰ লগত আকৌ তেনে চবৰ প্ৰত্যেকৰ লগতে যেতিয়া 2 পূৰণ কৰি আহিছোঁ তেনে আমি 12ৰ লগতো 2 পূৰণ কৰি দিলোঁ। 12ৰ লগত আমি 2 পূৰণ কৰিলোঁ আমি পালোঁ 24। কিন্তু ইয়াত কিমান আছে আমাৰ ইয়াত আছে 15। গতিকে এইটো আমাৰ সম্পূৰ্ণ ভুল উত্তৰ। গতিকে আমি কিদৰে সমাধান কৰিব পাৰোঁ সেইটো আপোনালোকে এবাৰ চাওক। প্ৰথমে চাব আপুনি 3ৰ লগত আমি কি কৰিছোঁ 3ৰ লগত আমি এটা 3 যোগ কৰি চাওঁ। 3ৰ লগত 3কে যোগ কৰিলোঁ কিমান হ'ল 3ৰ লগত আমি যদি 3 যোগ কৰোঁ আমাৰ হ'ব উত্তৰটো 6 হ'ল। 6ৰ লগত পৰৱৰ্তী সংখ্যাটোত আমি ইয়াৰ লগত যেতিয়া আমি 3 যোগ কৰিছোঁ তেতিয়া আমি পালোঁ 6। তাৰপাছত আমি 6ৰ লগত আকৌ 2 পূৰণ কৰিলোঁ তেতিয়া আমি পালোঁ 12। 12ৰ লগত আকৌ আমি কি কৰিম প্ৰথমৰ যিটো আমি কেলকুলেশ্যন কৰিছিলোঁ সেইটোকে আমি ৰিপিট কৰিব লাগিব। 12ৰ লগত আকৌ আমি ইয়াৰ লগত আমি 3টা যোগ কৰি দিলোঁ। 12ৰ লগত 3 যোগ কৰি আমি পালোঁ 15। 15ৰ পাছত আমি আগৰ পূৰ্বৰ যিটো কেলকুলেশ্যন আছিল তাত কি কৰিছিলোঁ পৰৱৰ্তী সংখ্যাটো পাবলৈ আমি তাৰ লগত 2 পূৰণ কৰিছিলোঁ। ঠিক তেনেদৰে আমি 15ৰ লগত যেতিয়া আকৌ 2 পূৰণ কৰি দিওঁ তেতিয়া আমাৰ হ'ব 30। আকৌ 30ৰ লগত আকৌ পূৰ্বৰ দৰে আনকি 3 এটা পূৰণ কৰিম। 30ৰ লগত আমি 3 পূৰণ নহয় যোগ কৰিছোঁ। 30ৰ লগত 3 যোগ কৰি আমি পালোঁ 33। 33ৰ লগত আমি এতিয়া কি কৰিব লাগিব পূৰ্বৰ দৰে আকৌ 2ৰে 33ক পূৰণ কৰিব লাগিব। 33ক যেতিয়া আমি 2ৰে পূৰণ কৰি দিম আমি পালোঁ ইয়াত 66 যিটো আপোনালোকৰ গ অপশ্যনত আছে সেইটোৱে শুদ্ধ উত্তৰ। বুজি পালে আমি কিদৰে সহজে সমাধানটো উলিয়াব পাৰিছোঁ। এইটো এটা আপোনালোকে ট্ৰিক্সবিলাক মাথাতে অকণমান ব্যৱহাৰ কৰিব লাগিব ইউজ কৰিব লাগিব। ট্ৰিক্সবিলাক ইউজ কৰিলে আপোনালোকে সমাধানবিলাক উলিয়াব পাৰিব। ইয়াৰ বাবে বেছি সময় কটাই থকাৰ প্ৰয়োজন নাই। অকণমান কেলকুলেশ্যনবোৰ মনতে ভাবিবলৈ চেষ্টা কৰিব লাগে। বেছি সময় প্ৰয়োজন নহয়। আহক আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী তথা অন্তিম প্ৰশ্নটো হৈছে যিটো কুৱেশ্যন মাৰ্ক দিছে কুৱেশ্যন মাৰ্কটোৰ ঠাইত এই কুৱেশ্যন মাৰ্কটোৰ ঠাইত কি বহিব সেইটো আমি উলিয়াব লাগে। ইয়াত কি হ'ব শুদ্ধ উত্তৰটো আপোনালোকে নিজে চেষ্টা কৰিব। মই আপোনালোকক দেখাই দিছোঁ। ইয়াত প্ৰথম সংখ্যাটো চাওক আপোনালোকে কি দিছে 4 আৰু 3। 4 আৰু 3ক আমি কিদৰে ইয়াত আপোনালোকে প্ৰথম কথা মন কৰিব আপোনালোকে ডাঙৰ সংখ্যাকেইটা কোনফালে আছে। ডাঙৰ সংখ্যাকেইটা যদি তলফালে থাকে তেতিয়া আমি যদি ডাঙৰ সংখ্যাকেইটা এনেকৈ তলফালে থাকে তেতিয়া আমি এনেকৈ কেলকুলেশ্যন কৰিব লাগিব। আৰু যদি সংখ্যাকেইটা সোঁফালে থাকে তেতিয়া আমি কি ধৰণে কেলকুলেশ্যন কৰিবলৈ এনেধৰণে কেলকুলেশ্যন কৰি উলিয়াব লাগিব। ইয়াত আমাক কি দিছে ডাঙৰ সংখ্যাকেইটা কোনফালে আছে আটাইতকৈ ডাঙৰ সংখ্যাকেইটা যিকেইটা শাৰী আছে শাৰীকেইটাৰ ভিতৰত ডাঙৰ সংখ্যাকেইটা হৈছে এইফালে আছে। এইটো চাইডে আমাৰ ডাঙৰ সংখ্যাকেইটা আছে। গতিকে আমি এই সংখ্যাকেইটা আমি ইয়াত এনেধৰণে আমি কেলকুলেশ্যন কৰিব লাগিব। এইফালে বাওঁফালৰ পৰা সোঁফাললৈ আমি কেলকুলেশ্যন কৰি সোঁফালৰ সংখ্যাকেইটা আমি উলিয়াব পাৰিব লাগিব। ইয়াত প্ৰথম সংখ্যাটো দিছে 4 আৰু 3। 4ৰ লগত আমি 3ক কিদৰে কেলকুলেশ্যন কৰিব পাৰোঁ মাজত আমি যোগ কৰি দিলে আমি 7 পালোঁ। কিন্তু আমি পৰৱৰ্তী সংখ্যাটোত পামনে তেনেদৰে 8ৰ লগত আমি 3 যোগ কৰি দিলে কিমান পাম 11 পাম। কিন্তু ইয়াত আছে 55। গতিকে আমি এইটো কি ধৰণে সমাধান কৰিব পাৰোঁ আপোনালোকক সেইটো দেখাই দিম। আহক সমাধান কৰিবলৈ চাওঁ। আমি 4ৰ লগত 3 আমি কিদৰে পাব পাৰোঁ 4ৰ লগত 3 আমি যোগ কৰিলোঁ কিমান হ'ল 4 আৰু 3 যেতিয়া আমি যোগ কৰিলোঁ তেতিয়া আমি পালোঁ 7 পালোঁ। 4ৰ পৰা 3 বিয়োগ কৰিলে কিমান পাম আমি 4ৰ পৰা
3 বিয়োগ কৰিলে আমি পালোঁ 1 এতিয়া এই 7 আৰু 1ক আমি পূৰণ কৰি দিলে কিমান পাম 7 বুজি পালে আপোনালোকে কি ধৰণে উলিয়াইছোঁ পৰৱৰ্তী সংখ্যাটো তেনেদৰেই চাওঁ পৰৱৰ্তী সংখ্যাটোত কি কৰিব লাগিব আমি 8 আৰু 3 আছে 8ৰ লগত আমি 3টো ইয়াত যোগ কৰিম 8ৰ লগত 3 যোগ কৰিলোঁ আমি পালোঁ 11 তাৰ পাছত 8ৰ লগত 3 যোগ কৰি 11 পালোঁ 8ৰ পৰা আমি 3 আকৌ বিয়োগ কৰি দিব লাগিব আগৰ গতে 8ৰ পৰা 3 বিয়োগ কৰি দিলে আমি পাম 5 আৰু এই 5 আৰু 11 আমি পূৰণ কৰি দিম তেতিয়া আমি পাম 55 বুজি পালে আপোনালোকে কিদৰে ওলালে এতিয়া আমি পৰৱৰ্তী সংখ্যাটো তেনেদৰেই চাওঁ পৰৱৰ্তী শাৰীটো যিটো আছে এই শাৰীটো আমি কিদৰে উলিয়াব পাম সেইটো চাম আমি ইয়াত আমি প্ৰথম কি কৰিম 10 আৰু 5 10ৰ লগত 5ক আমি যোগ কৰিম কিমান পাম আমি 15 পালোঁ 10ৰ লগত আমি 5টো যোগ কৰি 15 পালোঁ 15 পোৱাৰ পাছত আমি 10ৰ পৰা 5টো বিয়োগ কৰি দিলোঁ 10ৰ পৰা 5 বিয়োগ কৰিলে থাকিলে 5 এতিয়া এই দুটা সংখ্যা যদি আমি পূৰণ কৰি দিওঁ তেতিয়া হ'ব 5 15 75 বুজি পালে ইয়াত অপশ্যনটোত কি হ'ব ইয়াৰ কুৱেশ্যন মাৰ্কৰ ঠাইত বহিব 75 যিটো গ অপশ্যনত আছে বুজি পালে আমি কিমান সহজে সমাধান কৰিব পাৰিলোঁ এইবোৰ সংখ্যা আপোনালোকে সহজে সমাধান কৰিব পাৰিব এনে ধৰণৰ সমস্যাবিলাক গতিকে আপোনালোকে ভিডিঅ'সমূহ চাই যাব আপোনালোকক এনে ধৰণৰ বহুতো ট্ৰিক্স মই আগবঢ়াই থাকিম আৰু ভিডিঅ'টো প্ৰথমৰ পৰা অন্তলৈকে সকলোৱে চাই যোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ যদি ভাল লাগিল আপোনালোকে লাইক কৰি আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে কেনেদৰে পালে লগতে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে নিজৰ বন্ধু বান্ধৱীসকললৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষতে থকা নটিফিকেশ্যন বেলটো বজাই থ'ব যাতে আপোনালোকৰ এনে ধৰণৰ সকলো ভিডিঅ' আপোনালোকে সময়মতে পাবলৈ সক্ষম হয় সকলোৱে দিনটো শুভ হওক ধন্যবাদ